নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ব্লগ বাদাছ ইউটিউব চেনেল দিলে। চ' ভিডিঅ' ঢালিব পৰা নাই, 5 দিনমান হ'ল। তাৰ বাবে আমি খুবেই দুখিত ভাবিছিলোঁ, যিহেতু সমগ্ৰ দেশতে লকডাউন চলি আছে। চ' আমি ভাবিছিলোঁ আপোনালোকক ধুনীয়া ধুনীয়াকৈ আমাৰ কণ্টেণ্ট দেখুৱাম বুলি। চ' মনৰ আশা মনতে থাকিব। চ' ভাবিছোঁ আমি আজি আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটোকে দেখুৱাওঁ। ত' পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আমাৰ লগতে আহি থাকক, বলক। Girl, my mood changed when you walked through the door. Before you came, it was tears on the floor. Girl, you so perfect. একদম মানে নামি আহিছোঁ, আপোনালোকক সদায় চহৰৰ পৰিৱেশ দেখুৱাইছোঁ। চ' আজি আমাৰ নিজৰ গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ, বহুত ভাল লাগিছে আপোনালোকৰ আগত গাঁৱৰ পৰিৱেশটো দেখুৱাবলৈ পাই। চ' আহি আছোঁ এইফালে বাইদেউ কেইজন আজি, তেওঁলোকৰ পৰা অলপ জানিম আৰু সেইফালে যাম পথাৰত খেলু ধৰি মকা খাম, বহুত কিবা কিবি কৰিম আজি, টামান হেল আৰু আজি গাঁৱৰ পৰিৱেশ। এয়া হ'ল কঠীয়া, এখন কঠীয়া একে গাঁৱলীয়া জীৱনৰ একে খেতিয়কৰ কষ্টৰ মুঠি ইয়া হয়। আপোনালোকৰ দেখুৱাইছোঁ থাকিব পাৰে। চ' আমি ফাইনেলি পথাৰত পালোঁ। এয়া আমাৰ এলেক্স বয়, এইটোৱে হৈছে আমাৰ গাঁৱলীয়া জীৱন, এইটোৱে হৈছে আমাৰ গাঁৱলীয়া মান স্বাভিমান। এই আমাৰ মাটিতে আমাৰ মান স্বাভিমান সকলোবোৰ জড়িত। চ' আজি আপোনালোকে দেখিছে মানে গম পাইছে বোলে আমি কি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। চ' আহক আমাৰ গাঁৱৰ ভাই, তোমাৰ মনটো কেনেকুৱা লাগিছে গাঁৱৰ পৰিৱেশ? আজিলৈকে আপোনালোকক টপিক দেখুৱালোঁ। চ' আজি আমাৰ আপোনালোকক নিজৰ গাঁৱৰ পৰিৱেশ টপিকটো দেখুৱাইছোঁ। এতিয়া হৈছে গাঁৱৰ দেউৰ ইয়াত যিহেতু বোকা দি থৈছে, ইফালে ৰোৱনীয়ে ধাৰুৰি আছে। চ' আপোনালোকক দেখুৱাম আমাৰ ৰোৱনী কেইজনী মনৰ কথা জনাবলৈ চেষ্টা কৰি আমাৰ এলেক্স ভাই আহি আছে। এলেক্স ভাই কথাটো সুধিব, গাঁৱৰ পৰিৱেশ আহিছোঁ এতিয়া অলপ বোকা লগাটো ভাল কথা। আহক আজি আপোনালোকক দেখুৱাইছোঁ গাঁৱৰ ব্লগ। এলেক্স, গাঁৱৰ পৰিৱেশ হয় হয়, তোমাৰ আজি মনটো কেনেকুৱা লাগিছে? মোৰ মনটো বহুত ভাল লাগিছে আৰু মানে গাঁৱৰ নিজৰ সেইটো ওলাইছে, এতিয়া পথাৰ ওলাইছে, ভাল লাগিছে। ত' ভাবি আছিলোঁ বহুত দিনৰ পৰা বোলো গাঁৱত কিবা এটা ব্লগ এটা কৰিম বুলি। ফাইনেলি আজি সময় পাই গ'লোঁ, সুবিধা পাই গ'লোঁ, আহি গ'লোঁ। এইফালে দেখিছে, এইফালে দেখিছে, এয়া হ'ল পথাৰৰ এয়া হ'ল মোৰ বৰমা। চ' বৰমা মই ধান ল'লোঁ, তলপা আপোনালোকে মাৰি দিয়া, এইজনী হ'ল মোৰ মা। আমি ধান মিঠা এইজনী অলপ শুই দিওঁ। চ' আপোনালোকক আজি দেখুৱাইছোঁ পথাৰৰ ব্লগ। এইজনী হ'ল আকৌ শুই দিওঁ, মই শুই দিওঁ আজি ঘূৰি ৰুইছে আজি কঠীয়া দেই। এইজনী হ'ল আমাৰ টিকলি ভণ্টি, নাম চয়নিকা। এইজনী হ'ল আমাৰ টিকলি ভণ্টি। ভাল পাই যিটো কমেণ্ট বক্সত ক'ব পাৰিব। আৰু এইজনী হৈছে নিজু ভণ্টি, ডাঙৰ ভণ্টি এজনী হ'ল ডাঙৰ ভণ্টি। সঁচাই আজি খুবেই ভাল লাগিছে আপোনালোকক পথাৰৰ ব্লগ দেখুৱাবলৈ পাই। গাঁৱৰ খেতিয়কৰ চহা জীৱনৰ আপোনালোকক কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই ৰুম বুলি কৈছিলোঁ নহয়, মই ৰুম যা বিক্ৰমাই কঠীয়া ৰুই আছে পথাৰত। আপোনালোকক বহুত দিনৰ পৰা কৈ আছিলোঁ যে গাঁৱৰ কিবা এটা ব্লগ দেখুৱাম বুলি। ত' ফাইনেলি চহৰবিলাকে চাগে আমাৰ চহৰৰ যিবিলাক নাজানে গাঁও পৰিৱেশ আজিলৈকে দেখা নাই। ত' ফাইনেলি আজি আপোনালোকে এইটো যে দেখুৱাই আছোঁ। চ' বহুত ভাল লাগিছে। চ' কঠীয়া ৰুই যায় আমাৰ ভাই দেখিবলৈ পাইছে, মানে সি ৰুব জান নাই হ'লেও মানে কি কঠীয়া ৰুব শিকাই দিম বাৰু। মিঠাখালি কঠীয়া আপোনালোক সোনকালে দেখুৱাম আমাৰ ভিডিঅ'ত। ত' এতিয়া টেঙাখালি হৈ আছে।
মিঠা খালটো আপোনালোকৰ দোকান হৈছে আৰু আমাৰ ভিডিঅ' চাই দিব আপোনালোকে এই পথাৰত এইটো যিহেতু ইয়াৰ গান এটা শুনাই দিলে ভাল হয় ববা আছে যাচোন নহয় গান গাব ৰুণি কিনে গান ৰণী কিনে গান এটা গাব নাই বল এইফালে যাওঁ কৈও মোবাইল লগাওঁ কমাই তোমাৰ কঠীয়া কি ক'লে ভাই তো ফাইনেলি উৰি ভাল লাগিছে এই গানটা গাব নহয় আমাৰ ফালে ৰুলি আছে বমা গান গাব দেই গানটা গাচোন বমা আছে যা ধুনীয়া গান দেখা এই আমাৰ বমালৈ আছোঁ বমাই হেৰি বিহু খুৰীয়া গীত গাব তুমি আহা গাব গাব মতে ধানে ৰুইয়া চিলো ৰ'দে বৰষুণে তিতি ভিজি সুধাইছে আমাৰ এটাই আৰু গাব আৰু ৰ'দে বৰষুণে তিতি ভিজি ধানে ৰুইয়া চিলো মৰি হে পথাৰ পানী গৈ পইচা কেইটাও ভাতে কিনি খাবলৈ সুন্দৰ আমাৰ এটা ধুনীয়া সুন্দৰ গান এটা শুনালে ধানৰ বিষয়ে গান এটা গালে ভাল লাগিলে অতি সুন্দৰ লাগিলে ভাল লাগিল ধন্যবাদ এটা তেওঁলোকৰ মতামতটো দেখুৱাবলৈ চেষ্টা কৰিম গাঁৱৰে সৰু সৰু পদূলি বন্ধুসকল আজি আমাৰ পথাৰত আলহী বুলি ক'ব লাগিব বহুত দূৰৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে ত' তেওঁলোকে অলপ মই মতামত জানিবলৈ চেষ্টা কৰিম আহা পানীত বহি সঁচাকৈ বহুত ভাল লাগিছে বহুত বছৰৰ মূৰত মানে বাৰিষা বুলি ক'লে একদম গাঁৱৰ পুৰা এক্সাইটমেণ্ট হৈ যায় আমাৰ গুৱাহাটীত যিকেইখন ছাবস্ক্ৰাইবাৰ আছে যদি গাঁও পৰিৱেশ আজিলৈকে দেখা লাগে নহ'লে আহিব পাৰে ভিজিট কৰিব পাৰে ধাননিৰ মাজৰে আমি আছোঁ লাগিছে কমেণ্ট বক্সত কাইলৈ শুনকচোন এইবোৰ কি কথা হৈছে ৰঞ্জিত ৰুইছে কঠীয়া কঠীয়াবোৰ বহুত চাব কঠীয়াবোৰ বোকা ধুনীয়া হৈছে সুন্দৰ হৈছে বোকা ৰুই আছে দেখিব পাইছে মোহনাতৈ ঘোষা কি জেগাই আগত মানে কি গাভৰু ছোৱালী কেইদিনমান আছে ত' মই এতিয়া বগলা হৈ আছোঁ মানে কি গাভৰু ছোৱালী পঠাব চেষ্টা কৰিম তাৰ মাজতে কিবাকিনি ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিম যদি কিবা ছোৱালী পঠা যদি অকণমান আপোনালোকৰ টিপছ আছে তেনেহ'লে প্লিজ আমাৰ লগত শ্বেয়াৰ কৰিব কিবা কাৰণে যদি আপোনালোকে প্ৰথমবাৰ যদি আমাৰ চেনেলত তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ বহুত যোৱাকালি ইয়াত বহুত বৰষুণ ঠাণ্ডা আহিছে মই ইয়াত ঠাণ্ডা অনুভৱ হৈছে আজি পিছে নাই দিনত অলপ মাথা মাথা কৰি আছে ত' অলপ আগত গৈ আছোঁ কেইদিনমান পুৰণিয়ে মানে চাহ খাই আছে আমি দেখুৱামহে আপোনাক ত' ফাইনেলি বাহিৰলৈকে যদি আহি পালোহি ত' তেওঁলোকৰ পৰা অলপমান মতামত জানিবলৈ চেষ্টা কৰিম আহক এজনী আমাৰ বাইদেউ ওচৰৰে হয়
গাড়ী মাতি চাহ খাইছে আমি চাহ নাখাওঁ আপোনালোকে বিচাৰিব চাহ খাবৰ কাৰণে বহিছোঁ না আমি তেওঁলোকে জাষ্ট মতামত লৈ আহিছোঁ আজি ধাৰণি কেনেকুৱা অনুভৱ হৈছে বৌ কি ধান ৰুলে আজি আপোনালোকে যদি ধান ৰোৱা যদি দেখা নাই তেনেহ'লে এফালে আহিলে চাব পাৰিব আমাৰ পথাৰবোৰ দেখুৱাম তো কেইজনী আছে ভাত খালে জানো আপোনালোকে এই ঘৰৰ নে আপোনালোকে ৰুইছে নে বেলেগৰ ইমান বছৰৰ পৰা ধৰি যে আপোনালোকৰ ধান হৈছে অনুভৱটো কেনেকুৱা তো ধান ৰোৱা অনুভৱটো বৰ বেলেগ ধৰণৰ আপোনালোকে হয়তো গুৱাহাটীত থাকি আৰামছে চাউল খায় কি চাউলৰ ধান ক'ৰ পৰা কেনেকৈ উৎপাদিত হয়তো আপোনালোকে নাজানে কেতিয়াবা গাঁৱত আহিব আপোনালোকে নিশ্চয়কৈ দেখিব তো গম পাব আপোনালোকে আমি এতিয়া অলপ আগত যাম তেওঁলোকৰ ইণ্টাৰভিউ ল'লোঁ আৰু ডিষ্টাৰ্ব নিদিওঁ আৰু চাহ খাইছে ন অলপ পিছতে ধান ৰুব তো আমি থকাটো ভাল নহয় আমি অলপ আগত যাম বোলা ভাল আকৌ কেইটামান দিছো আছে সৰু সৰু ঘৰতে ঘৰৰ দিয়া এফালে পঢ়ি আছে এফালে ষ্টুডেণ্ট আৰু এফালে ভাল গ্ৰেমাৰ তাৰ লগতে পথাৰৰ কামত কেনেকৈ তেওঁ এজন বিখ্যাত ফুটবল খেলুৱৈ বুলি ক'লেও বেয়া নহয় মানে কি খাটি অসমীয়া বুলি ক'ব লাগিব গাঁৱলীয়া ল'ৰা চ' ইয়াত দেখিবলৈ গৈছে কিমান কষ্ট কিবা কেঁকুৱা ধৰিবা নাই যাতে ধোঁৱাখা ভাতত উঠি নাই মই এইটো বিচাৰোঁ এতিয়া ধৰিব গৈছে মকৰা কিন্তু তাতে ধোঁৱাখা ভাতত উঠি নাই ত' মই এইটো কামনা কৰোঁ ত' আমাক তো এয়া হৈছে পথাৰৰ ধান এয়া একাঠু ওপৰত পানী আৰু আপোনালোকে যে শিলুক খাই যায় এয়া হৈছে শিলুক মকৰা অলপ আগত আছে ইফালে মকৰা আছে মকৰা মই দেখুৱাম বুলি ভাবিছিলোঁ তাত নেযাওঁ শিলুক এয়া হ'ল মই বাৰু ঘুকি চাওঁ শিলুক পাওঁ নে নাপাওঁ এয়া বহুত সৰু কোমলীয়া মানে নতুনকৈ গজিছে শিলুক নাই চিগা গ'ল দেখিছে চিগা গ'ল চ' মই আৰু বাৰু ঘুকিম বাৰু পাওঁ নে নাপাওঁ এয়া হৈছে শিলুক আপোনালোকে হয়তো খাই আপোনালোকে হয়তো টাউনতে পাইছে কিন্তু ক'ত ঘৰ কেনেকৈ ধান তুলি মাজত হয় এয়া হৈছে শিলুক এইটো খাব পাৰে খাই দিয়াচোন ভাই মই আৰু তুমি ঘোকা মই খালি খাম দেখিবলৈ পাইছে আমাৰ ভাই সুধিছে মই খাম টেষ্টটো ভাল আছে আকৌ দুটা ওলা চেঁচা ওলা পাঁচটা চেঁচা ওলা টেংচি লাগিছে মানে পানী লগত থকাটো তই পাইছ না ত' আমাৰ কেমেৰামেনো অকণমান ল'ব লাগিব পাই চ' খামে নাখাম তাকে ভাবি আছোঁ চ' আপোনালোকে খাব পাৰে অকণমান য়ামি অসমীয়া মানে এইটো দানা বুলি ক'ব লাগিব নাপালে এই শিলুকটো শামুকেইটাহে পালোঁ চ' শামুকে পালে ত' শামুকো খায় অকণমান আকৌ ডাঙৰচোন জাল চাল আছে নেকি চাম এইটো শামুক এইটো খেলুক নহয় শিলুক চ' এইটো এটা খেলুকে হয় চ' মই এতিয়া খাম সেইকাৰণে মই খাম বুলি কোৱা কাৰণে মানে শামুক বুলি কৈছে আছে ন গাতেই কৈ মাজে সময় এয়া হৈছে পাত মই দুখাৰ দিছোঁ আপোনালোকৰ চিলোঁ এয়া হ'ল মকৰা বুলি কয় আৰু এইটো হৈছে জোঙা শিলুক পাত এইটো হ'ল শিলুক এইটো আলুটো খায় মানে এই শিলুক এইটো আলুটো খায় আৰু এইটো মকৰা এইটো গুটিটো খায় আপোনালোকে ঠাই যে আপোনালোকে ঠাই খাব মানে খাব পাৰিব দালিৰ লগত ধুনীয়া লাগে খায় একদম নেচাৰেল বস্তু হয় তুমি কি খা যায় এলেক যায় চ' খেলুক অলপ আগত যাওঁ হা বুজাইছে টাউনীয়াত কি বুলি কয় নাজানো চ' আমাৰ গাঁৱলীয়া মই আপোনালোকক যোনকেইটা খাইছিলোঁ চ' এইটো খেলুক বুলি কয় চ' আৰু কিবাকিনি বস্তু আছে আপোনালোকক আজি মানে দোকান বুলিয়ে ওলাই আহিছোঁ আপোনালোকক চ' আমাৰ লগতে আহি ভিডিঅ'টো মানে একদম ইণ্টাৰেষ্টিং পাব সকলোকে চ' ভিডিঅ'টো সকলোকে চাব
চুপি চুপি তৰা জোনাকী নামি আহি আহি উমি উমি থকা হেঁপাহক হেঁচুকি জগাৰি চুপি চুপি তৰা জোনাকী নামি আহি আহি উমি উমি থকা হেঁপাহক হেঁচুকি তো বন্ধুসকল তোমালোকক মই শিলুক দেখুৱালোঁ মুখা দেখুৱালোঁ জাল দেখুৱাম বুলি ভাবিছিলোঁ মানে পাতি থোৱা জাল মাছ লাগি আছে নাই। তো জালখন উঠাই লৈ গ'লে তো আমি জাল নানিলোঁ জাল আনাতে আমি আপোনালোকক পাতি মাছ চাছ ধুই আনকি খোৱাও দেখুৱাই দিলোঁ এতিয়া চ' আমি গুচি আহিছোঁ পানী দেখিছোঁ কিমান দ চ' একাটো হয় এতিয়াও ঘৰ বান্ধি অহা নাই যেতিয়া ঘৰৰ পৰা আহিব তেতিয়া কিমানমান পানী হয় ইয়াত চ' আমি আৰু অলপ কিছুমান জেগা আছে আপোনালোকক দেখুৱাম চ' আপোনালোকক দেখুৱাবলৈ বহুত ধৰণৰ বস্তু আছে চ' আপোনালোকক যিমান পাৰোঁ চ' আমি এইটোকে দেখুৱাবলৈ চেষ্টা কৰিম ন ভাই ভিডিঅ'টো শেষলৈকে ইণ্টাৰেষ্টিং আছে আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ আমি নকৰিব আজি চুইমিং পুলত নহয় চ' গাঁৱলীয়া পৰিৱেশত এটা সৰু পৰা পুখুৰী এটাত আমি গা ধুম পুখুৰী আছে বিল আছে ভাল লাগিব জমিব বিল আছে পথাৰ আছে চাব আপোনালোকক দেখুৱাম আৰু আমি পুৰা হেল এনজয় কৰিছোঁ আৰু চ' ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব দেই সেইটো এতিয়া লকডাউনৰ সময়ত আমি বেলেগত যাব পৰা নাই চ' এয়া গাঁৱলীয়া পৰিৱেশৰ মাজতে অকণমান হাঁহি ধেমালি কৰিছোঁ ভিডিঅ'টো